হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ আৰু এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ল'ৰা ছোৱালীৰ কথা নুশুনাৰ কাৰণে গোৱাত প্ৰথম দিনাখন গৈ মোৰ কি অৱস্থা হৈছিলে আপোনালোকক জনাই আছোঁ ৰ'ব। মানে মোক ছোৱালীয়ে আগদিনাখনে কৈছিলে যে মা ৰাতিপুৱাই কিন্তু ওলাই নাযাবা অকলে। মই বোলো কৰি থৈ দিলোঁ। ল'ৰায়ো কৈছে ৰাতিপুৱা কিন্তু মই অকলে ওলাই নাযাবা দেই ৰুমৰ পৰা। মইতো ভিডিঅ' বনোৱা ধান্দাত মানে কি হ'ল, ৰাতিপুৱা খুব সোনকালে সাৰ পালোঁ। সাৰ পাই পেলাই ইয়াৰ ৰুমৰ পৰা মই ওলাই আহিলোঁ জানেনে। তাৰপিছত আৰু ৰুমৰ পৰা ওলাই আহিলোঁ মানে কি, ৰুমবিলাক একদম একেই ছেইম ডিজাইনৰ। এখন ৰিজৰ্টৰ, এইটো ছুইমিং পুল। আৰু মই মনে মনে কেমেৰাটো হাতত লৈ পেলাই মই বোলো বিটছৰ পাৰলৈ যাওঁগৈ, যিহেতু হোটেলখনৰ লগতে বিটছ লাগি আছে। সেইবুলি কাকো নোকোৱাকৈ আৰু হোটেলৰ মানে যিটো চাবিটোও লোৱা নাই আৰু মই ৰুম নাম্বাৰো চোৱা নাই। আৰু এনেকৈ বিটছলৈ বুলি দৌৰাদৌৰিকৈ ওলাই আহি পেলাই মই হেৰাই গৈছিলোঁ নহয় জানে নাই। এনেকুৱা ভয় লাগিছে। তাৰপিছত মানে কি, মই আহি পেলাই এইটো ৰাস্তাত বিটছলৈ আহি আছোঁ আৰু মানে সাগৰ দেখি মানে একদম ক'ব নোৱাৰা হৈ গ'লোঁ। আৰু মই বোলো ভিডিঅ'টো সিহঁতি উঠা আগতে বনাই লওঁ, যিহেতু ল'ৰা ছোৱালীয়ে বৰকৈ ভিডিঅ' বনাই থাকিলে ভালো নাপায়। খুব ধুনীয়া পৰিৱেশ দেখিছেনে, ইমান ধুনীয়া পৰিৱেশত মই মুখ চুখ ধোৱাই নাই। আৰু গোটেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই উইদাউট এডিট ভিডিঅ'টোকে আপোনালোকক দিম। প্ৰথমতে মই কথাখিনি কৈ দিছোঁ আপোনালোকক। জোঁৱাই আহিছিলে, কিন্তু জোঁৱাইক মোৰ সুধিবলৈ লাজ লাগিছে যে মোৰ ৰুম কোনটো, আৰু মই ইমান হিন্দী কথা পাতিবও নোৱাৰোঁ দিয়কচোন, বুজাই দিব নোৱাৰিবও পাৰোঁ। মই কিন্তু ৰুমটো চিনি পোৱা নাই, কিন্তু জোঁৱাইকো ক'বলৈ মোৰ লাজ লাগিছিলে। তাৰপাছত মই বহুত দেৰি বহি আছোঁ, বহি ভাবিছোঁ এতিয়া কি হ'ব। আৰু ল'ৰালৈ ফোন কৰিছোঁ, ল'ৰাই ফোন নধৰে, সি মানে ফুল টোপনিত আছে আৰু। মোৰ মানে সেইদিনাখন বোলো মই গোৱাত আহি চাগে হেৰাই গ'লোঁ। মানে বিটছৰ পাৰে বহুত দূৰলৈ গুচি গ'লোঁ। মানে পৰিৱেশ দেখি, দৃশ্য দেখি মানে মই একদম ক'ব নোৱাৰা হৈ গ'লোঁ। কোনফালে গৈছোঁ, কোনখন ৰিজৰ্ট, ওচৰা ওচৰিকৈ বহুতকেইখন ৰিজৰ্ট থাকে। গতিকে কোনখন ৰিজৰ্টৰ পৰা আহিলোঁ, কি হ'ল, একো গম নাপালোঁ। তাৰপাছতে মই ভিডিঅ'টো যিটো কৰি আহিছিলোঁ, ভিডিঅ'টোত চালোঁ আমাৰ ৰিজৰ্টখনৰ নামটো কি, আমাৰ ৰক বাইট ৰিজৰ্ট আছিলে। তাৰপাছত মই ৰক বাইট ৰিজৰ্টত সোমালোগৈ বাৰু, যি কি নহওক। মই বোলো আপোনালোককো জনাওঁ আজি কি অৱস্থা হৈছিলে ল'ৰা ছোৱালীৰ কথা নুশুনাৰ কাৰণে। এয়া সাগৰ দেখিছেনে, এনেকুৱা দৃশ্য দেখি বাৰু কোনোবাই ৰৈ থাকিব পাৰেনে। কিন্তু ল'ৰা ছোৱালীৰ কথা নুশুনাৰ ফলতহে মোৰ সেইটো হৈছিলে। মই ল'ৰা ছোৱালীক কোৱাই নাই কিন্তু এতিয়ালৈকে, ভিডিঅ'টো দেখিলেহে সিহঁতে গম পাব। ল'ৰাক কৈছোঁ কিন্তু ছোৱালীক কোৱা নাই। ল'ৰাই যি বকিছে। মই বোলো বাক নক'বা। বায়ে ক'লে মোক একদম মানে তাই মানে এনেকুৱা গোৱাল গালি দিব নহয়। গতিকে মই ল'ৰাক কৈছোঁ, মই আজি হেৰাইছিলোঁ নহয় বা বোলো, তোমালোকে মোক নাপালাহেঁতেন, ক'ত গ'লোঁ পাত্তা নাইকিয়া হৈ গ'লহেঁতেন। আৰু ইমান ধুনীয়া পৰিৱেশ চাওকচোন, এয়া একদম পানী আহি গৈছে। মানে ৰৈ থাকিলে পানীবিলাক মাজে মাজে ভৰি চুই যায়হি, সেইটোৱে ভাল লাগে। ব'লক তেনেহ'লে ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ। কি হৈছিলে গোটেইখিনি আপোনালোকক জনাই আছোঁ, ব'লক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগে। ব'লক তেনেহ'লে ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, আজি গোৱাত মোৰ ফাৰ্ষ্ট ডে'। চব শুই আছে মানুহ। আমাৰ এইটো ৰুম, ল'ৰা শুই আছে আৰু কাষতে সেইটো ছোৱালীৰ ৰুম, ছোৱালীও শুই আছে। আৰু মই ওলাইছোঁ বোলো আপোনালোকক দেখুৱাওঁ অলপমান, ব'লক লৈ যাওঁ আপোনালোকক, দেখুৱাম সকলোবিলাক। এইবিলাক আমাৰ গোৱাৰ কটেজ, ইয়াতে আছোঁ আমি গোৱা। মই বেক কেমেৰা দি দেখোঁ। এইবিলাক হৈছে গোৱাৰ কটেজ হয়, এইবিলাক হোটেলৰ ৰুম। এয়া মই বিশেষকৈ ইমান ভালকৈ ক'ব নোৱাৰিম এতিয়া কি গোৱা, কিন্তু গোৱাতে আছোঁ আৰু। গতিকে ব'লকচোন দেখাই দিওঁ গোটেই পৰিৱেশটো। এইবিলাক গোটেই ঘৰবিলাক আছে দেখিছেনে, আৰু একদম বিটছৰ লগতে আমাৰ যিহেতু হোটেলখন একেবাৰে বিটছৰ লগতে হয়। গতিকে বিটছ কোনফালে আছে মই চাওঁগৈ, একেবাৰে আহি পাইছোঁহে। এইফালে আছে এইটো ছুইমিং পুল, এইটো ছুইমিং পুল হয়, এয়া হোটেলৰ ছুইমিং পুল। আৰু ব'লক এইবিলাক গোটেই ঘৰ। আৰু মইতো ভিডিঅ' কৰিমেই জানে। ল'ৰা একদম নিপালি দি শুই আছে, যি জুৱাই হৈ আছে নিজৰ ৰুমত। ল'ৰা একদম মানে ক'বই নোৱাৰে। মই তথাপিতো ওলাই আহিছোঁ ভয়ে। আৰু গোটেই ফৰেনাৰবিলাক আছে, দেখাই আছোঁ ৰ'ব। এইবিলাক ধুনীয়া। এইফালে বিটছখন আছে, এইটো চাইডে বিটছ আছে, আৰু এইফালে সেইবিলাক ফৰেনাৰ আছে। এইবিলাক বিটছ আছে, ব'লক বিটছলৈকে যাওঁ। ব'লক। মুখ চুখ ধোৱাই নাই, একদম সোনকালে উঠি আহিছোঁ। সোনকালে মানে কি, মুম্বাইৰ পৰা যিহেতু বহুত দেৰিকৈ পাইছোঁহি, অলম'ষ্ট 12টাই বাজিব হ'ল। গতিকে ইমান ধুনীয়া নহয়, মই
দেখুৱাই আছোঁ পৰিৱেশ। অলপ পাছত আৰু ভাল হ'ব। মই ৰাতিপুৱাই পৰিৱেশটো দেখাইছোঁ দেই। আৰু এইবিলাকতে চাহ তাহ মানুহে এইবিলাক ৰাতি এনজয় কৰিছে। এইবিলাক আমিও ৰাতি এনজয় কৰিম বাৰু। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, এইখিনি বিচ। ছোৱালীয়ে মানে আহিবলৈ মানা কৰিছিলে, অকলে মনে মনে আহিছোঁ দেই ৰাইজ। ছোৱালীয়ে কৈছিলে বোলে আমি নোযোৱাকৈ নাযাবা, মানুহ তেনেকৈ বিচৰ পাৰত নাই, তথাপিতো আহিছোঁ আৰু আপোনালোককতো দেখুৱাব লাগিব ন। ফৰেনাৰ কিছুমান দৌৰি আছে, ৰ'ব দেই দেখাই আছোঁ। একদম খুব ধুনীয়া লাগিছে। আগতেও আহিছোঁ এবাৰ মই গোৱালৈ, কিন্তু প্ৰথমতে যেতিয়া মই সেইদিনা যোৱাকালি ৰাতি আহি পাইছিলোঁহি, মনটো অকণমান বেয়া লাগিছিলে। কোনো গাঁৱত আহিছোঁ, একদম ভাল লগা নাছিলে আৰু খুব টায়াৰ্ড হৈ আছিলোঁ যিহেতু। আৰু এইফালে মানুহ ইতিমধ্যে আহিছেই, ৰ'ব বেক কেমেৰা কৰি ইমান ধুনীয়া দেখিছেনে, গম পাইছেনে? ধৰিব পাৰিছেনে? মই ক'ব পৰা নাই কিন্তু এইয়া সাগৰ একদম বালিয়ে আহি আছোঁ দেই। মই বালিয়ে আহি আছোঁ আৰু দেখাই আছোঁ ৰ'ব। মই অকণমান লাইভ কৰি দিম দেই, ইয়াৰ পৰা অকণমান লাইভ কৰি দিম। ছোৱালীয়ে কিন্তু আহিবলৈ মানা কৰিছিলে, মইহে মনে মনে আহিছোঁ। নাই হেৰিয়ালৈ নাযাওঁ, একদম সাগৰৰ ঢৌবিলাক কেনেকুৱাকৈ আহি ধৰিব পাৰিছেনে? এতিয়া পাৰিছে ন? এয়া দেখিছেনে? সাগৰৰ ঢৌবিলাক আহি আছে, গৈ আছে। এইবিলাক ঢৌ আহি আছে। এইবিলাক ক'ৰ পৰা আহি ক'ত পালোহি মানে, দিল্লী, তাৰপিছত মুম্বাই, তাৰপিছত গোৱা আৰু এয়া অকণমান দেখুৱাইছোঁ ৰাতিপুৱাই একদম ৰাতিপুৱা। এতিয়া ভিডিঅ'টো কেতিয়া যায় নাজানিম, বহুত ভিডিঅ' পেণ্ডিং হৈ গৈছে যিহেতু। মানে ৰ'দ ওলাইছে ধুনীয়াকৈ। একদম মানে ৰ'ব দেখাই, যাব ভয়ো লাগে নহয়, তথাপিতো দেখাবলৈ চেষ্টা কৰিছোঁ ৰ'ব। এয়া অকণমান নামি দিছোঁ আৰু দেই ৰাইজ। এইয়া ছোৱালীয়ে এতিয়া মোৰ এইটো দেখিলে খঙে কৰিব। এইয়া কেনেকৈ পানীবোৰ আহি আছে দেখিছেনে? ভিজাই দিব চাগে ভৰি এতিয়া মোৰ ভৰি ভিজাব চাগে। এইয়া আহি গ'ল পানী। এইয়া দেখিছেনে? পানী আহি আছে। অলপ মাথাটো ঘূৰোৱা নিচিনা লাগে কিন্তু দেই, ডাঙৰকৈ ঢৌবিলাক আহি আছে। এয়া যাওঁ দেই, পিছলৈ যাওঁ। অকলে আহিছোঁ মই। এইয়া ঢৌ আহি গৈছে, এইয়া ভিজাই দিলে দেখিছেনে? ডাঙৰকৈ ঢৌবিলাক আহিছে। কেতিয়াবা একদম ঢৌৱে বোলে লৈ যায় মানুহ, মই নাজানো, কিন্তু মনে মনে আহিছোঁ দেখিছেনে? এয়া কৰি লওঁ দেই। এয়া আহি আছে ঢৌবিলাক দেখিছেনে? কেতিয়াবা ঢৌৱে বোলে উৰাই লৈ যায়। মনে মনে আহিছোঁ, একদম মনে মনে আহিছোঁ। শুই উঠি পেলাই এয়া ভয় লাগে, মাথাটো ঘূৰোৱা নিচিনা লাগে, কিন্তু এনেকুৱা ডাঙৰ ঢৌ আহিছে নহয়। ইমান ডাঙৰ ঢৌ আহিছে যেনে, এতিয়া ল'ৰাই যদি দেখে নহয় মোক, ভিডিঅ'টো জান লৈ ল'ব। এয়া দেখিছেনে? পানী আহি পেলাই ভৰি চুই দিলে। এয়া দেখিছে? এয়া এইটো কি বীচ মই নাজানো দেই। ছোৱালী উঠিলেহে সুধিম। মই ইমান কৰি থকা নাই, কালি ৰাতি বহুত দেৰি হৈ গ'ল আহি পাওঁতে। গতিকে আপোনালোকক অকণমান পৰিৱেশ দেখুৱাই দিছোঁ। এইয়া মই চেল্ফি ষ্টিকডাল নানিলোঁ, তেতিয়া মই লাইভ এটা কৰি দিম। বা ডাঙৰকৈ আহিছে বহুত ডাঙৰকৈ আহিছে। এইয়া ৱাও, এইয়া দেখিছেনে? কেতিয়াবা বহুত ডাঙৰকৈ আহে আৰু ভয় লাগে দেই। যাওঁ, বাই বাই অকণমানহে দেখুৱালোঁ দেই। বাই বাই। আজি ফাৰ্ষ্ট ডে', গতিকে ফাৰ্ষ্ট ডে' অকণমান মুহূৰ্তটো ৰাখি থৈছোঁ, মোৰো স্মৃতিত থাকি যাব আৰু আপোনালোকক মই দেখুৱাব পাৰিলে ভাল লাগে নহয়নে? ইমান ধুনীয়া এটা পৰিৱেশ। আৰু মই বেক কেমেৰা কৰি অকণমান এইয়া ইমান আহি আছে দেখিছেনে? এইয়া একদম ডাঙৰকৈ ঢৌবিলাক আহিছে দেখিছেনে? ডাঙৰকৈ ঢৌবিলাক আহিছে, বহুত ডাঙৰকৈ আহিছে। তেনেহ'লে পাছত দেখাই থাকিম। বাই বাই, লাভ ইউ অল। অসমখন মিছ কৰি আছোঁ যি কি নহওক। যিমানে সাগৰ পাৰত নাথাকোঁ কিয়, অসমখন বেছি আপোন। গতিকে থেংক ইউ, বাই বাই। আৰু এয়া আহি গ'ল, আমাৰ জোঁৱাইও আহি গৈছে ৰ'ব। জোঁৱাইও কিন্তু সোনকালে আহিলে। এইয়া এইবিলাক সাঁতুৰিবলৈ আহিয়ে গ'ল মানুহ দেখিছেনে? এয়া বিলাক আহিছে সাঁতুৰিবলৈ।
আৰু ইফালে আমাৰ জোঁৱাইও সেইফালে মাজত ৰখি আছে দেখিছেনে এইয়া জোঁৱাই ৰখি আছে এইফালে গৈ পেলাই ইয়াত ৰখি আছোঁ মই কাপোৰটো চেঞ্জ কৰি আহিব লাগিব আচলতে পানীত নামিবলৈ গতিকে এয়া আৰু সাগৰ উপভোগ কৰিছোঁ আৰু এইবিলাকতে ৰাতি মানুহ শুই থাকে দেই এইবিলাক একেবাৰে দীঘল দীঘলকৈ গোটেইবিলাক এনেকৈ খাটিয়া নে কি কয় নাজানো দেই এইবিলাক বিচনা নিচিনাকৈ এইবিলাক ৰাতি শুই থাকে মানুহ ইয়াতে এইবিলাক এয়া দেখিছেনে এইবিলাক মাটি শুই থাকে আৰু দেখাই আছোঁ ৰ'ব এইবিলাক মানে গোৱা মানে এনজয় বোলে গোৱা মানে এনজয় কৰিবলৈ আহে মানুহবিলাকে আৰু এইটো ৰক বাইট এয়া ৰক বাইট এইটো বীচখনৰ নাম নে কি নাজানো দেই অঁ এয়া ৰক বাইট এয়া আৰু এইফালে দেখাই গৈ থাকোঁ এইফালে খুব ধুনীয়া ড্ৰেছটো চেঞ্জ কৰি আহোঁগৈ পানীত নামিবৰ কাৰণে মই মনে আহিছিলোঁ যিহেতু ৰাতিপুৱাই কোনো উঠা আগতে মনে আহি গৈছিলোঁ এতিয়া ড্ৰেছটো চেঞ্জ কৰি আকৌ পানীত নামিবলৈ আহোঁগৈ মুখখন ধোৱাই নাই এতিয়া মুখ চুখ ধোৱাই নাই দেখিছে নাই আৰু এইবিলাক আছে ধুনীয়াকৈ এইবিলাকতে খাব পাৰি আৰু লেপচা টাইপৰ আৰু এয়া বোলে জুচ চুচ খাব লাগিব এইফালে আছে চাইছোঁ আৰু এইটো মোক খুব ভাল লাগিছে পানী হেৰিটো আমাৰ এইটো মানে হোটেলৰ ৰুম এইফালে হোটেলৰ ৰুমৰ ফ্ৰণ্টতে এয়া চুইমিং পুল আৰু হোটেলৰ মুখতে আমাৰ চুইমিং পুলটো এইটো আমাৰ হোটেলৰ সন্মুখত ড্ৰেছ চেঞ্জ কৰি আহোঁ ব'লক ড্ৰেছ চেঞ্জ কৰি আহোঁ এতিয়া ৰুম চিনি পাওঁ নে নাপাওঁ ভচকৈ ওলাই আহিলোঁ হয় ৰুমটো চিনি পাওঁ নে নাপাওঁ নাজানো দেই কৃষ্ণ এতিয়া ৰুম চিনি নাপামেই যেন পাইছোঁ